ঠিকেদার আছে আমার লগত ঠিকেদার মোর লগত কিয় ভিডিও নবনালে তো ফ্রেন্ডস মানে আজিৰ ইন্ট্রোটো মোৰ মানে ইন্ট্রোটো বিপুল ভাই মাৰি দিব মানে ভুল চুল হলে তো আপোনালোকে অলপ হেৰি কৰি ল'ব ভুল হলে তো নতুন হয় বিপুল তো মোৰ চেনেলত ইন্ট্রোটো বিপুল ভাই মাৰি দিব So hi friends, welcome back to my YouTube channel Kaushik Kaka. So কেনে আছে আপোনালোক আশা কৰো ভালে আছে আৰু এটা নতুন ভিডিও আহিলে আপোনালোকৰ মাজত আশা কৰো আপোনালোকে আৰু মলা আছে কিবা কৈ দাও আৰু ফাইনালি ফ্ৰেন্ডছ আহি পালো পূজাত তো চাওক এইখনে হয় চৰক পূজা বুলি কয় তো ফাইনালি আহি পালো আমি বৰপেটা ৰোডত চৰক ফিল্ডটোৰ নামে চৰক ফিল্ড বুলি কয় আৰু ইবাগে চাওক কি আহি আছে মানে দুৰ্গা তো দুৰ্গা মা একদম মানে অৰিজিনেল একদম চাইছে আৰু ইবাগে আছে চাওক গাইছ কালী মা তো চাওক কিমান ডাঙৰ দা লৈ আছে হাতত ভয় লাগি গৈছিল আৰু তো দাদা ইয়াত আহি কেনেকুৱা লাগি আছে একদম ফাটাফাটি আমাৰ হাউলি দোকানৰ কাৰণে এবাৰ ইয়াতে আহিলো বহুত ভাল লাগিল আৰু বহুত মানুহ হৈছে ওলাব কাৰণে এজনে কৈ আছিল বাইক ওলাব নোৱাৰিম লাগে আৰু ভাল লাগা নাই গাড়ী বতৰটো ইমান ভাল হয় তুমি মানে ইয়াত আহি ভিডিও বনালে না নাই নাই বনোৱা নাই কিয়? মোৰ গাড়ী মানে ভাল কি গাঁও মানে জ্বৰ তৰ আহি আছে নেকি ভাল লাগিল আৰু সকলোকে ছাপোৰ্ট কৰিব কৌশিক ভাইক আৰু চেনেলটো সোনকালে বনাই থেংক ইউ আৰু ঠিকেদাৰটো এটা চেনেল আছে আপোনালোকে জানে চবেই হাউলিৰ 1 নম্বৰ মানে ব্লগাৰ হয় তো থেংক ইউ দাদা জনপ্ৰিয় ব্লগাৰ হাউলি একদম জনপ্ৰিয় ইউটিউবাৰ আৰু ফ্ৰেণ্ডছ মানে আমাৰ লগত আছে ৰিয়া বাইদেউ তো ৰিয়া বাইদেউৰ চেনেলটোতো আপোনালোকে জানে আৰু যিসকলে মানে মোৰ চেনেলত নতুন আহি থাকে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ৰিয়া বাইদেউৰো চেনেল দুটা আছে চেনেল ফাৰ্ষ্টৰ চেনেলটোৰ নাম কৈ দিব বাইদেউ Yes, life and vlogs and hello family কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আৰু মোৰো ভাল সো ভাইটি বহুত বেছি মৰম দিব বহুত বেছি কষ্ট কৰি আছে আপোনালোকৰ মৰম পালে সাপোৰ্ট পালে আৰু বহুত দূৰলৈকে যাব পাৰিব আগবাঢ়ি যাব পাৰিব নেকি সো সাপোৰ্ট কৰি থাকিব লাগিব আৰু বহুত বেছি মৰম দিব লাগিব বাইদেউৰ চেনেলটো কিন্তু চিয়'ৰ ছাবস্ক্ৰাইব কৰিব লাগিব মানে ছাবস্ক্ৰাইব কৰিলেহে আগবাঢ়ি যাব পাৰিব তো আপোনালোকে ফাইনেলি ছাবস্ক্ৰাইবটো কৰি ল'ব তো ফ্ৰেণ্ডছ চাওক ইভাগে আছে মানুহৰ একদম চাওক পুৰা ৰিয়েকশ্যন চাওক একদম পুৰা আৰু ইয়াৰ মাজতে মানে পূজাটো আৰম্ভ হৈ গ'ল আৰু চাওক বৰশী লগাই আছে মানুহৰ গাঁৱত মানে লগাই কিনে ঘূৰাই দিব চাওক গাইছ মানে অলপমান পিছতে আৰম্ভ হৈ যাব তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ তো চালেহে গম পাব আৰু গাইছ মানে সন্মুখৰ পৰা দেখুৱাবলৈ মানে চেষ্টা কৰিলোঁ বহুত দেখুৱাবলৈ নোৱাৰিলোঁ মানে মোৰো ভয় লাগে ফাৰ্ষ্ট টাইম চাই আছোঁ না তো কোনে মানে ফাৰ্ষ্ট টাইম চাই আছে অলপ কমেণ্ট কৰি জনাই দিব জনালে মানে ময়ো অলপ ভাল লাগে আৰু তো চাওক গাইছ আৰু ফাইনেলি গাইছ চাওক ঘূৰাই আছে বৰশী লগাই পিঠত চাওক পিঠিত একদম মানে কি ক'ম বহুত ভয় লাগি আছে গাইছ আপোনাৰ কেনে লাগি আছে অলপ কমেণ্ট কৰিব গাইছ চাওক আৰু ফ্ৰেণ্ডছ চাওক ইমান মানুহৰ মাজত মানে কি ক'ম বহুত মানুহ হৈছিল আৰু মেলাখন শেষ হৈ গ'ল ফাইনেলি আৰু ময়ো মানে ঘৰত যাবলৈ ওলাইছোঁ চাওক মানুহ চাওক একদম আৰু মানুহৰ ৰিভিউ চাওক না পুৰা মানুহে পুৰা ৰিয়েকশ্যন দি আছে এইখন চাওক মানুহজন তো পুৰা মানে ফাৰ্ষ্ট টাইমৰ পৰা মানে ৰিয়েকশ্যন দি আছিল তো কি ক'ম আৰু গাইছ আৰু ফ্ৰেণ্ডছ ইভাগে আছে এইটো ঠিকেদাৰ আছে আমাৰ লগত ঠিকেদাৰ মানে মোক পুৰা হেৰি কৰি দিলে মোৰ লগত বোলে ভিডিঅ' নবনাই কৌশিক ভাইক ছাপোৰ্ট কৰিব সকলোৱে আৰু এইটো অলপ ভিডিঅ'টো যাতে আপোনালোকে শেষলৈ চাই এইটো এটা ট্ৰিক এইটো ট্ৰিক ভিডিঅ'টো শেষলৈ চাব একদম থেংক ইউ দাদা একদম তো ফ্ৰেণ্ডছ মানে ফাইনেলি
এইটো মানে পূজাৰ পৰা আহি কিবা কাৰণত মই মানে গোবিন্দ মন্দিৰত আহিব লগা হ'ল। এইফালে আছে গোবিন্দ মন্দিৰ চাওক, বৰপেটা ৰোডৰ আগৰ ভিডিঅ' যদি চাইছে গম পাই যাব কোনটো মন্দিৰ হয়। তো ইয়াত আহি মানে এটা দাদাক লগ পালোঁ। তো এইটো হয় দাদা। দাদা তোমাৰ নামটো কি আছিল? মোৰ নাম দেৱাশিষ দত্ত হয়। তো দাদা তুমি ইয়াতে আহি কেনেকুৱা লাগি আছে তাৰমানে? মানে মোৰ কিবা এটা দুখ লাগিলে মই ইয়াতে আহোঁ, মোৰ ফিলিংছটো মানে এইটোৱে মোৰ ফিলিংছ হয়। মোৰ ফিলিংছবিলাক ইয়াতে শ্বেয়াৰ কৰোঁ। হয় নেকি? তো কেইবছৰ ধৰি মানে ইয়াত আহা মানে? মোৰ সৰুৰ পৰা যেতিয়াৰ পৰা মই বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰাই মই ইয়াতে আহোঁ। হয় নেকি? তো তোমাৰ কি আজি যে আহিছা, আজি মানে তোমাৰ কেনেকুৱা দুখ লাগি আছিল সেইটো? দুখ লগা নাই, এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডে আহিব, চ' গাৰ্লফ্ৰেণ্ডৰ কাৰণে ৱেইট কৰি। তো মানে কিবা কাৰণত এটা ফোন আহিছিল, মই যিটো কাৰণত মানে মন্দিৰত আহিব লগা হৈছে সেইকাৰণে। তো দাদা তোমাৰ ঘৰটো ক'ত আছিল? মোৰ ঘৰ বাওপাৰা হয়, বাহুপাৰা। কেই নম্বৰ ৱাৰ্ড? 2 নম্বৰ ৱাৰ্ডত। তো মানে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে? তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে। তুমি ইমান সৰু বয়সত যে ইমান ভাল ভিডিঅ' কৰা, মই গৰ্বিত। একদম থেংক ইউ দাদা। তো তোমালোকৰ ছাপোৰ্টতে মানে ইমান দূৰ আহিব পাৰিছোঁ। তো ছাপোৰ্ট কৰিবা। থেংক ইউ দাদা। আমাৰ আকৌ আশীৰ্বাদ লগ তোমাৰ পাম। লগতে থাকিব। একদম থেংক ইউ দাদা। লগ পাম আৰু। ছাবস্ক্ৰাইব কৰি দিবা, তাক ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে। থেংক ইউ দাদা। ভাল লাগিলে তোমাৰ লগত কথা পাতি। ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানেই। যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মানে মোৰ চেনেলত যদি নতুন আহি থাকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব মোৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে। তো গাইজ আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ গাইজ, বাই বাই।